Hello, my dear children. Hope you all are fine. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰাজনীতি বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ জাতি গঠনৰ প্ৰত্যাহ্বান এই চেপ্টাৰৰ ইতিমধ্যে প্ৰথমটো পাৰ্ট আমি দেশ বিভাজনৰ পটভূমি প্ৰথম ক্লাছত আলোচনা কৰিছোঁ আৰু দ্বিতীয় ক্লাছত আমি আলোচনা কৰিছোঁ দেশীয় ৰাজ্যসমূহৰ সামিলকৰণ আৰু আজি আমি একেবাৰে শেষ যেটো অংশ সেইটো আমি আলোচনা কৰিম আৰু সেইটো টপিক হৈছে ৰাজ্যসমূহৰ পুনৰ্গঠন ৰিঅৰ্গেনাইজেশ্যন অফ ষ্টেটছ মৰমৰ ছাত্ৰ ছাত্ৰীসকল দেশে স্বাধীনতা লাভ কৰিলে দেশীয় ৰাজ্যসমূহৰ ইতিমধ্যে সামিলকৰণ হ'ল তোমালোকে গম পালা কিন্তু সেইটোই শেষ কথা নাছিলে কাৰণ দেশৰ জনসাধাৰণক ইতিমধ্যে ভাৰতীয় জাতীয় কংগ্ৰেছে 1920 চনৰ নাগপুৰ অধিৱেশনত আশ্বস্ত কৰি থৈছিলে এটা সিদ্ধান্ত লৈ থৈছিলে যে ভাৰতবৰ্ষই যদি স্বাধীনতা লাভ কৰে তেন্তে ভাৰতবৰ্ষৰ মানুহক নিজৰ ইচ্ছা অনুযায়ী যেহেতু ভাৰতবৰ্ষৰ মানুহে ইতিমধ্যে আগৰ পৰাই দাবীসমূহ উত্থাপন কৰি আহিছিল কি দাবী যে নিজৰ ভাষাৰ ভিত্তিত ৰাজ্যসমূহ গঠন হ'ব লাগে গতিকে জাতীয় কংগ্ৰেছে সেই প্ৰতিশ্ৰুতি দি থৈছিল যাৰ কাৰণে দেশ স্বাধীন হোৱাৰ লগে লগে এতিয়া দেশৰ নেতৃস্থানীয় ব্যক্তিসকলৰ সন্মুখত এইটো এটা ডাঙৰ এটা কাম আহিল যে ৰাজ্যসমূহক এতিয়া পুনৰ্গঠন কৰিব লাগে যেহেতু ৰাজ্যসমূহ ইংৰাজে যেনেকুৱা ভাগ কৰিছিলে তেওঁলোকে ভাগ কৰিছিলে মাত্ৰ তেওঁলোকে শাসন কেনেকৈ চলাব প্ৰশাসনীয় সুবিধাৰ ফালে চাই তেওঁলোকে চোৱা নাছিলে যে দেশৰ মানুহৰ যাতায়াতৰ সুবিধা আছে নেকি নদীৰ ইপাৰৰ এটুকুৰা সিপাৰৰ আৰু এটুকুৰা তেওঁলোকে এইবিলাক কথা একো চোৱা নাছিলে য'ত যেনেকৈ পাৰে তেওঁলোকে একোটা অংশ ডিমাৰ্কেশ্যন কৰি পেলাই আৰু এই ৰাজ্য এনেকৈ হ'ব এই ৰাজ্য এনেকৈ হ'ব এনেকৈ তেওঁলোকে ঘোষণা কৰিছিলে আৰু তেনেকৈয়ে চলি আছিলে কিন্তু সেই কথাবিলাক এতিয়া নতুন ৰূপত চিন্তা কৰিব লগা হ'ল দেশৰ জনসাধাৰণে এই দেশৰ এই প্ৰদেশসমূহক ৰাজ্যসমূহক নতুনকৈ গঠন কৰাৰ কাৰণে তেওঁলোকে যেতিয়া চিন্তা ভাৱনা আৰম্ভ কৰিলে কিন্তু ইতিমধ্যে কিছু নেতৃস্থানীয় ব্যক্তিয়ে তেওঁলোকে মত পোষণ কৰিলে যে দেশখনক যদি ভাষাৰ ভিত্তিত এনেকৈ টুকুৰা টুকুৰ কৰোঁ তেন্তে হয়তো দেশৰ একতাৰ প্ৰতি ভাবুকি আহিব দেশৰ যি অখণ্ডতাৰ প্ৰতি ভাবুকি আহিব তেওঁলোকে ক'লে যে ইমান কষ্ট কৰি সৰু সৰু ৰাজ্যসমূহ আমি চামিল কৰিলোঁ 565খন ৰাজ্য এতিয়া আকৌ আমি এইবিলাক টুকুৰা টুকুৰ কৰিবলৈ যাম নেকি তেওঁলোকে দেখিলে যদি ভাষাৰ ভিত্তিত তেনেকৈ কৰা যায় তেন্তে বিভিন্ন ভাষা ভাষীৰ মানুহ আছে ভাৰতবৰ্ষততো সৰু বৰ প্ৰায় সেই সময়তেই 150টা সৰু বৰ ভাষা ভাষীৰ মানুহ আছিলে গতিকে 150খন ৰাজ্য কৰিব লাগিব যদি তেওঁলোকে ক'লে নহয় এইটো তেওঁলোকে সিদ্ধান্ত ল'লে যে সাময়িকভাৱে এইটো স্থগিত কৰা যাওক কিন্তু যেতিয়াই গম পোৱা গ'ল যে কেন্দ্ৰীয় চৰকাৰে সেই সময়ৰ ভাৰত চৰকাৰে যে এই সিদ্ধান্তটো স্থগিত কৰিলে তেতিয়াই দেশত কি কৰা হ'ল জনসাধাৰণে বিৰাট প্ৰত্যাহ্বান গঢ়ি তুলিলে তেওঁলোকে আন্দোলন গঢ়ি তুলিলে আৰু এই আন্দোলনত বিশেষকৈ নেতৃত্ব দিলে ইয়াত চোৱা ইয়াত এটা পিকচাৰ মই তোমালোকক দেখুৱাইছোঁ যে সেই সময়ত ভাষাৰ ভিত্তিত যেতিয়া গঠনৰ যি দাবী উত্থাপন হৈছিলে এয়া চোৱা অন্ধ্ৰ ইয়াত গুজৰাট মহাগুজৰাট বুলি কোৱা হৈছে কৰ্ণাটক ইয়াত মহাৰাষ্ট্ৰ এইসকল নেতাই সেই দেশৰ সেই প্ৰদেশৰ নেতাসকলে তেওঁলোকে দাবী উত্থাপন কৰিলে আৰু নিজৰ প্ৰদেশৰ আণ্ডাৰত বেছিতকৈ বেছি মানুহ ধৰি ৰখাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিলে কাৰণ তেওঁলোকে প্ৰতিজনে বিচাৰিলে যে মোৰ প্ৰদেশখন চবতছে ডাঙৰ হওক তেতিয়া সুবিধা বেছি পাম টকা বেছি পাম আৰু সেই যেতিয়া দাবীসমূহ উত্থাপন হ'ল জৱাহৰলাল নেহৰু ইয়াত ছবি দেখিছা তোমালোকে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এটা অসহায় অৱস্থা কাৰণ সকলোৱে বিচাৰে তেওঁলোকৰ নিজৰ ৰাজ্যসমূহত মানুহ বেছি থাকক গতিকে সেই পৰ্যায়ত গৈ পেলাই যেতিয়া দেশৰ প্ৰধানমন্ত্ৰীয়ে বা নেতৃস্থানীয় ব্যক্তিসকলে সেই সিদ্ধান্ত তেওঁলোকে স্থগিত ৰাখিলে কিন্তু ইয়াৰ পিছত যেতিয়া আন্দোলনে গা কৰি উঠিলে বিশেষকৈ গান্ধীৰ অনুগামী জ্যেষ্ঠ কংগ্ৰেছ নেতা পট্টি শ্ৰীৰামুলুৱে কেন্দ্ৰীয় চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰি অনিৰ্দিষ্টকালীন উপবাস আৰম্ভ কৰে আৰু নেতাগৰাকীয়ে 56 দিন উপবাসে থকাৰ পিছত মৃত্যুবৰণ কৰে শ্ৰীৰামুলুৰ মৃত্যুয়ে সমগ্ৰ অঞ্চলক জোকাৰি যায় আৰু সমগ্ৰ অঞ্চলটোত হিংসাত্মক প্ৰতিবাদে গা কৰি উঠে হাজাৰ জনতাই বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ ৰাজপথলৈ ওলাই আহে উন্মুক্ত জনতাক ছত্ৰভংগ দিয়াবলৈ আৰক্ষী বাহিনীয়ে গুলী চালনা কৰাত বহু লোকৰ মৃত্যু ঘটে বহুতো ঘূণীয়া হয় আৰু এনে পৰিস্থিতিৰ বিৰুদ্ধাচৰণ কৰি মাদ্ৰাজত কেইবাজনো বিধায়কে MLA কি কৰিলে পদত্যাগ কৰিলে তেতিয়াতো চৰকাৰ বিপাঙত পৰিল এনে অশান্ত পৰিস্থিতিৰ মাজতে কি কৰা হ'ল অৱশেষত 1952 ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অন্ধ্ৰপ্ৰদেশ নামৰ প্ৰদেশখনৰ নতুনকৈ
গঠন কৰাৰ সিদ্ধান্ত ঘোষণা কৰিলে আৰু সেইখনেই প্ৰথম ৰাজ্য ভাষাৰ ভিত্তিত গঠন কৰা হ'ল যেতিয়াই ভাষাৰ ভিত্তিত অন্ধ্ৰপ্ৰদেশৰ গঠন হ'ল তোমালোকে গম পাইছাই সমস্ত দেশত সৰু বৰ সকলোৱে জাতিয়ে কিন্তু ভাষাৰ ভিত্তিত তেওঁলোকৰ ৰাজ্যসমূহ গঠন কৰিব লাগে বুলি প্ৰবল দাবী উত্থাপন কৰা আৰম্ভ কৰিলে আৰু অৱশেষত দেশৰ জনতাৰ এই দাবীত সেউ মানি 1953 চনত চৰকাৰে ৰাজ্য পুনৰ্গঠন এখন কমিটি গঠন কৰি দিলে অৰ্থাৎ আয়োগ এখন গঠন কৰি দিলে আৰু আয়োগক ক'লে যে আপোনালোকে সিদ্ধান্ত দিয়ক কোন কোন অংশ কোন ৰাজ্যৰ লগত যাব আৰু কি হিচাপে এই ভাৰত ৰাষ্ট্ৰখনক আমি ভাষাৰ ভিত্তিত আমি ভাগ কৰিব পাৰোঁ আয়োগে ইয়াৰ পৰামৰ্শাৱলীত কি কৰিলে ভাষাৰ ভিত্তিত ৰাজ্যৰ পুনৰ্গঠনৰ প্ৰস্তাৱটো সম্পূৰ্ণ মানি ল'লে আৰু আয়োগৰ পৰামৰ্শাৱলীৰ ভিত্তিত 1956 চনত ৰাজ্য পুনৰ্গঠন আইনখন প্ৰণয়ন কৰা হ'ল আৰু এই আইনখনৰ আধাৰতে 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হ'ল কেতিয়া 1961ত কিন্তু এইটো শেষ কথা নাছিল 61ত 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰীয় শাসিত অঞ্চল সৃষ্টি কৰাৰ পিছতো সেই ৰাজ্যসমূহৰ বহুত জাতি আছিল এনেকুৱা বহুত ভাষা-ভাষীৰ মানুহ আছিল এনেকুৱা যে তেওঁলোকে কৈছিলে নহয় অকল যে সেই ভাষাৰ সেই মানুহসকলক ভিত্তি কৰি এখন ৰাজ্য গঠন হ'ব সেইটো নহয় আমাৰ ভাষাৰ মানুহসকলৰ ভিত্তিটো বেলেগ ৰাজ্য গঠন হ'ব লাগিবই তেনেকুৱা দাবী যেতিয়া উত্থাপন কৰা হ'ল ইয়াৰ পিছত বিভিন্ন ৰাজ্যৰ মানুহসকলে ক'লে যে আমি এটা সাইডত পৰি গৈছো গতিকে আমি এই দেশৰ যিসকল নেতৃস্থানীয় ব্যক্তি আছে তেওঁলোকে আমাক বিকাশত গুৰুত্ব নিদিয়ে আমাৰ কল্যাণৰ হকে তেওঁলোকে চিন্তা নকৰে গতিকে আমাৰো এখন নতুন ৰাজ্য লাগিব এনেকুৱা কাৰণত যাতায়াতৰ সুবিধাৰ কথা আহিল বিভিন্ন ৰাজ্যৰ বাসিন্দাসকলে ক'লে যে আমি এই ৰাজ্যৰ অন্তৰ্ভুক্ত হৈ পেলাই আমাৰ যাতায়াতৰ ক্ষেত্ৰত আমাৰ অসুবিধা হয় আমি ৰাজধানীত গৈ পেলাই উপস্থিত হ'ব নোৱাৰো এনেকুৱা প্ৰশ্নবিলাক তেওঁলোকে উত্থাপন কৰিলে তেওঁলোকে ক'লে আমাৰ নতুন ৰাজ্য লাগিব আৰু সেই দাবীত সেউ মানি আকৌ কি কৰা হ'ল গুজৰাটী আৰু মাৰাঠী ভাষীসকল একেলগে আছিল কিন্তু 1960 চনত হোৱা গণ আন্দোলন গুজৰাটী মাৰাঠীসকলে গণ আন্দোলন গঢ়ি তুলিলে সেই সকলৰ গণ আন্দোলনত সেউ মানি মাৰাঠী ভাষী অধ্যুষিত অঞ্চলক লৈ আকৌ কি কৰা হ'ল মহাৰাষ্ট্ৰ গঠন কৰা হ'ল তেতিয়াৰ বোম্বেক আকৌ দুই ভাগ কৰা হ'ল মহাৰাষ্ট্ৰ নামেৰে নতুন ৰাজ্য গঠন কৰা হ'ল আৰু গুজৰাটী ভাষীসকলক লৈ পেলাই গুজৰাট নতুন ৰাজ্যৰ জন্মগ্ৰহণ কৰিলে কেতিয়া 1960ত একেধৰণে 1966ত বৰ্তমানৰ হাৰিয়ানা আৰু হিমাচল প্ৰদেশক পুৰণি পঞ্জাৱ প্ৰদেশৰ পৰা পৃথক কৰি দুখন নতুন ৰাজ্যৰ গঠন কৰা হ'ল ইয়াৰ পিছত 1972ত উত্তৰ পূব প্ৰান্তত পুনৰ্গঠন প্ৰক্ৰিয়া আৰম্ভ হ'ল আৰু সেই বছৰেই মণিপুৰ আৰু ত্ৰিপুৰাই পৃথক ৰাজ্যৰ মৰ্যাদা লাভ কৰিলে 1987 অৰুণাচল প্ৰদেশ মিজোৰাম অসমৰ পৰা কাটি নি পেলাই ভাষাৰ ভিত্তিত পুনৰ্গঠন কৰা হ'ল এলেকাৰ ভিত্তিত ভৌগোলিক এৰিয়াৰ ভিত্তিত পুনৰ্গঠন কৰা হ'ল 63ত ইতিমধ্যে নাগালেণ্ডৰ নাগামিজসকলে অসমৰ পৰা পৃথক হৈ পেলাই নতুন ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিলে ইয়াৰ পিছত এনেকৈ এই প্ৰক্ৰিয়াটো গৈ সিদিনাখনলৈকে 2000 চনত বিহাৰৰ পৰা কাটি নি পেলাই ভৌগোলিক সীমা ইয়াৰ পিছত উন্নয়নৰ কথা ভাষা এই সকলোবিলাক বিষয়ৰ ওপৰত ভিত্তি কৰি নতুন 3খন ৰাজ্য বিহাৰৰ পৰা কাটি নি পেলাই গঠন কৰা হ'ল ছত্তীশগড় হ'ল উত্তৰাঞ্চল হ'ল ঝাৰখণ্ডৰ জন্ম হ'ল আৰু একেবাৰে ৰিসেন্টলি তেলেঙ্গানা ৰাজ্যৰ জন্ম হ'ল অন্ধ্ৰপ্ৰদেশৰ জন্ম হ'ল কোন ৰাজ্যৰ পৰা কাটি নি পেলাই অন্ধ্ৰপ্ৰদেশৰ পৰা কাটি নি পেলাই তেলেঙ্গানা আৰু অন্ধ্ৰপ্ৰদেশৰ নতুন দুখন ৰাজ্যৰ জন্মগ্ৰহণ কৰিলে গতিকে মৰমৰ ল'ৰা ছোৱালীসকল এতিয়াও ভাৰতবৰ্ষত বিভিন্ন জাতিয়ে বিভিন্ন ভাষা-ভাষীৰ লোকে পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰি আহিছে তোমালোকে জানা আমাৰ অসমতো বড়োসকলে দীৰ্ঘদিন ধৰি তেওঁলোকে পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰি আহিছে আৰু এনেকুৱা ভাৰতবৰ্ষত বিভিন্ন সৰুবৰ জাতিয়ে আজিও কিন্তু পৃথক ৰাজ্যৰ দাবী উত্থাপন কৰি আহিছে আৰু এটা সময়ত হয়তো ভাৰতৰ ৰাষ্ট্ৰযন্ত্ৰই এই সকলোৰ দাবীত সেউ মানে হয়তো নতুন ৰাজ্য গঠন কৰিবলৈ বাধ্য হ'ব 1961ত মই ইয়াত তোমালোকক এই মেপখন ইয়াত দেখুৱাইছোঁ এছোৱা
ৰাজ্য পুনৰ গঠনৰ পিছত